Hello guys, welcome to my channel. Hi guys, কি খবৰ? এতিয়া আজি হৈছে 14 তাৰিখ আৰু দুদিনৰ পাছত হৈছে সৰস্বতী পূজা, যাৰ কাৰণে সকলো ছোৱালীয়ে মানে ফুল প্ৰিপাৰেশ্যন কৰি আছে আৰু আমাৰ পিজিটো কৰিছে, ময়ো কৰিছোঁ, সকলোৱে কৰিছে। এয়া মই এইমাত্ৰ থ্ৰেডিং কৰিলোঁ, বিনা পইচাত ফ্ৰীতে কৰিছোঁ। আমাৰ ভণ্টি এজনী কৰি দিছে, কেনেকুৱা হৈছে জনাবচোন দেই কমেণ্ট কৰি। আৰু এতিয়া বাকীবিলাক দেখাম প্ৰিয়া এয়া কৰিছে তো দেখিলে আপোনালোকে। আৰু বাকী আৰু তিনিদিন আৰু কি আমি প্ৰিপাৰেশ্যন কৰোঁ, কেনেকৈ কি কৰোঁ, সকলোবোৰ মই আপোনাক দেখুৱাম। আৰু তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু বহুত কিবা কিবি এইখিনি বাকী আছে, গতিকে শেষলৈকে চাব কিন্তু ভিডিঅ'টো। Guys, this is the next day আৰু আমি এতিয়া গৈ আছোঁ বজাৰ কৰিবলৈ। গোটেইখিনি আমি একেলগে গৈ আছোঁ। আমি ইয়াত বহি আছোঁ, তাৰ ফটো ভাল লাগিছে। কি ক'ম আৰু বজাৰ চলিছে একচুৱেলি বজাৰ এইবোৰ সৰস্বতী পূজা মানে পুৰা আৰু লাগিছে আমাৰ গাত। পঢ়া শুনাটো নাই আমাৰ। Please guys, like, subscribe and comment. কৰি দিব দেই। আমাৰ বা বহুত মেহনত কৰিছে ব্লগ বনাওঁতে। প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিয়া। কৰি দিব দেই। আৰু বাকীবিলাক চাই থাকিবলৈ ভিডিঅ'টো চাই থাকিব, ষ্টে টিউন। তো তাহাঁতি দুজনী এতিয়া গ'লগৈ আৰু এতিয়া মই আৰু ৰখি আছোঁ জাহ্নৱী আহিবলৈ। আৰু জাহ্নৱী আহিলে আমি দুইজনী আকৌ এফালে যাব লাগিব, তাইৰ কিছুমান বজাৰ কৰিব লগা আছে, তো তাইৰ লগত যাব লাগিব। তো তাৰ কাৰণে মই এতিয়া ৰখি আছোঁ আৰু আহিলে মানে যাম আৰু এতিয়া দুজনী একেলগে। এয়া পিছপিনে আহিছে প্ৰতিমা আনিছে, দেৱীৰ প্ৰতিমা ষ্টুডেণ্টবিলাকে। আৰু এইবোৰ দেখি কিনে স্কুলৰ দিনলৈ বিৰাট মনত পৰি গৈছে। আৰু যিহেতু পূজাৰ আগদিনাখন আমি সকলোৱে একেলগে স্কুল চাফা কৰা পৰা আদি কৰি ৰুমবিলাক সৰা মোচা, বেঞ্চ চাফা কৰা, চানা মগু সেইবিলাক চাফা কৰি তিওৱা, বহুত মুঠতে বহুত মনত পৰিছে স্কুলৰ দিনলৈ। এইবিলাক হয়তো আপোনালোকেও মিছ কৰিছে, যিয়ে এতিয়া স্কুল এৰি থৈ আহিলে। তো জাহ্নৱী বাই বাই, এইপিনে পাহোঁগৈ পাপৰ মই যাওঁ নামিছে নেকি বাই? হা জাহ্নৱী কি নালাগে আহি গ'ল। ইয়াৰ কাৰণে ৰখি আমনি লাগি গৈছিলে, এতিয়া আহি পালেহি। আৰু এতিয়া আমি কৈ আছোঁ ইয়াৰ কাপোৰ আনিবৰ কাৰণে। এতিয়া আমি পিছদিলৈ গৈ আছোঁ উভতি। হেল্ল' গাইজ, এতিয়া আমি কি কৰি চাব নেকি? এতিয়া আমি কাপোৰ যাবি আছে কাৰণে চাওঁ বেবিকা যাবি আছে মোক এতিয়া। আমাৰ মেখেলা যাব এক্সপাৰ্ট বেলেগ আৰু বেলেগ এইপিনে আছে। হেল্ল' গাইজ, গুড মৰ্ণিং। আৰু এতিয়া আমি ৰাতিপুৱা গা চা ধুই সৰস্বতী পূজাৰ কাৰণে ৰেডি হ'বলৈ ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া মই কৰিছোঁ চুলি স্প্ৰীড। চ' এতিয়া চুলি স্প্ৰীড কৰি আছে।
দেই এইটো কৰি আছে আৰু পূজা চূজা কৰি ভাল বাৰু এয়া দেখাম আৰু ৰংবোৰ জ্বলালোঁ আৰু পূজা কৰিলোঁ পূজা তেতিয়া আৰু বাকীবিলাক দিনটো কি কৰোঁ কি নাই সকলোবিলাক গম পাই থাকিব আৰু তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব লাগিব আৰু কেনেকুৱা লাগে ভালকেইটাটো দেখাম বাৰু আপোনালোকক ভিডিঅ'টো চাই থাকিব Stay tuned, guys. Hello guys, still sitting straight for you. Let's কেনেকুৱা লাগিছে জনাব দেই comment কৰি। এতিয়া মই বৰ্তমান দেখাব যাওঁ। ফুৰিবলৈ যাওঁ। আৰু try কৰি আছে। এয়া এতিয়া এইফালে কৰি আছে straight। কৰি আছো, মোবাইল টিপি আছে। এতিয়া কৰি আছে, আহি পালে। শুনি পথাৰৰ ধাননি মৰমৰে মিঠা চাৱনি লৰালিৰে সেই দিনবোৰে আজি কৰে হিলামনি নদীৰ পাৰলে বননি বতাহৰে তিউৰণি হেল্ল' গাইজ এতিয়া বাৰু ওলাই মেলি ৰেডি হ'লোঁ আৰু আমি সকলোবিলাক প্ৰায় ওলাই হৈছে আৰু কেনেকুৱা লাগিছে জনাব দেই আৰু কেতিয়াবা দেখাই আছোঁ হেল্ল' দাদা আইছা আমাৰ অথনিৰ পৰা হেয়াৰ ষ্টাইল কৰি থকা আইছা এয়া ধুনীয়াকৈ ৰেডি হৈ গ'ল অঁ আৰু সঞ্জিতা আৰু ভাবিলে দেখাই আছোঁ দিব অঁ কোৱা আৰু কিবা আহিছোঁ অঁ আৰু এতিয়া আমাৰ অঞ্জলি বা ওলাই আছে চাব দেই আৰু সকলোকে দেখাই আছোঁ অলপ দেৰি পাছত Stay tuned. এতিয়াও আপোনালোকক দেখাম তাক জানেনে দেখাই আছোঁ দেখিলে গম পাব জাহ্নৱী আৰু এই বেবিকা চবকে ধুনীয়া লাগিছে এইবিলাক আৰু এইফালে প্ৰিয়া চাওক একদম পৰা মণিপুৰী ড্ৰেছত ৰেডি হৈ আছে পুৰা আৰু এইপিনে আমাৰ স্নেহা আৰু বৰ্ণালী এইফালে যাওঁ এইপিনে তো দেখিলে আমি সকলোবিলাক ওলাই ৰেডি এতিয়া গৈ সৰস্বতী পূজা ডাইৰেক্ট এতিয়া আমি পূজা মণ্ডপলৈ গৈ আছোঁ আৰু তাত এটা সেৱা কৰি আহোঁ আৰু এতিয়া গৈ আছোঁ এইবছৰ ডেক'ৰেশ্যনটো খুবেই ধুনীয়া লাগিছে আগতে ইমান ধুনীয়া নাছিলে মানে লাষ্ট ইয়াৰ আৰু এতিয়া আমি আহি পূজা কৰিবলৈ আহিছোঁ এতিয়া আমি পূজা কৰিবলৈ লৈছোঁ এয়া পূজা কৰি আছোঁ আমি এতিয়া পূজা কৰি আমি কলেজত গেলেৰীত অলপমান সময় বহিলোঁ আৰু বহি পেলাই ধুনীয়া ছোৱালীবিলাকক চাইছোঁ আৰু বহুতে আমি ফটো চটো মাৰি অকণমান এনেকৈ এনজয় কৰি এতিয়া আমি এই চাইডে আহিছিলোঁ কেণ্টিনৰ ফালে আৰু এইফালে খালোঁ আৰু এইফালে পৰিৱেশটো আৰু এতিয়া আমি ঘূৰি গৈ আছোঁ এইফালে সন্মুখত সেয়া আমাৰ প্ৰিন্সিপাল ছাৰ আৰু কেইজনমান আমাৰ ছাৰ ৰখি আছিলে তো আমি এতিয়া গৈ আছোঁ আৰু এতিয়া অকণমান দেৰি পিছত আমি এতিয়া পিছলৈ যামগৈ বেছি দেৰি আৰু নকৰোঁ চাগে এয়া আমাৰ কলেজ এতিয়া আমি আহি পালোহি আৰু এতিয়া ভিডিঅ'টো মই ভাবিছোঁ সামৰোঁ আৰু 3 দিন 14-15-16 3 দিনৰ এটা ব্লগ বনালোঁ আৰু আপোনালোকে যদি চাই ভাল পালে দেন ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব 3 দিনৰ কেনেকৈ কৰিলোঁ আমি সৰস্বতী পূজালৈকে যিমানখিনি বাৰু দেখালোঁ আৰু আশা কৰিছোঁ ভাল পাব আৰু
মোক কেনেকুৱা লাগিছে জনাবলৈ একেবাৰে নাপাহৰিব তেতিয়াহ'লে এতিয়া আজিলৈ আহোঁ বাই